শ্ৰদ্ধেয় ৰাইজ, আমাৰ যদি চৰকাৰ হয় তেতিয়াহ'লে আমি অসমখন ইমান উন্নতি কৰিম অসমখন আমেৰিকা বনাই দিম। জোনালী ৰূপালী গীতাঞ্জলি মা, এইবাৰ বাৰু ইলেকশ্যনত ভোট দিবি কা। তই কিমান পঢ়া? দ্বিতীয় ফেল। তোক দাম পাতাই পাতো দি দিম, তই খালি আমাক ভোটটো দিবি নাই? তই 14 ফেল। তোক হোমগাৰ্ডটো দি দিম, হ'বনে? তই খালি আমাৰ চিন্তাত ভোট দিবি। ভোট দিয়ক, ভোট দিয়ক, ভোট দিয়ক, চেনিৰাম বৰুৱাক ভোট দিয়ক, ভোট দিয়ক। সভাত উপস্থিত হোৱা চেনিৰাম বৰুৱাক তেওঁৰ বিনামূলীয়া ভাষণ জনাবলৈ অনুৰোধ জনালোঁ। নমস্কাৰ। আজি এই সভাত উপস্থিত থকা মোতকৈ কম জ্ঞানী ব্যক্তিসকল, মানে প্ৰিন্স আৰু মোতকৈ কম জ্ঞানী ব্যক্তিসকল, মোৰ অতি মৰমৰ, অতি চেনেহৰ, অতি সাদৰৰ মহান ব্যক্তিসকল, আজি মই আপোনালোকৰ মাজলৈ ভোট ভিক্ষা খুজি আহিছোঁ। আপোনালোকে মোক অৰ্থাৎ শ্ৰীযুত চেনিৰাম বৰুৱাক ভেকুলী চিনত ভোট দি জয়যুক্ত কৰিব বুলি আশা কৰিলোঁ। ভেকুলী চিনত ভোট দিয়ক, চেনিৰাম বৰুৱাক ভোট দিয়ক, ভেকুলী চিনত ভোট দিয়ক। হ'ব। আমাৰ যদি চৰকাৰ হয় তেতিয়াহ'লে আমি মাহেকত ৰিচাৰ্জটো আমাৰ চৰকাৰে কৰি দিব। আপোনালোকে এতিয়া 399 দি 2 মাহৰ কাৰণে ৰিচাৰ্জ কৰিব লাগে, এমাহৰ কাৰণে 149 টকা, হয়নে বাৰু? 149 টকা দি ৰিচাৰ্জ কৰিব লাগে। আৰু ৰিচাৰ্জটো শেষ হ'লে কি হয়, গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ লগত কথা বোলে দিগদাৰ হৈ যায়, হয় নাই? কিমান দিগদাৰ হয়। আমি আচলতে সেইবোৰ ভুক্তভোগী হয়। আমি ৰিচাৰ্জটো নোপোৱাৰ কাৰণে বেলেগৰ মোবাইলৰ পৰা ফোন কৰিব লাগে, ফোনটো নিদিয়ে, সময়ত আমি নাপাওঁ, আমি এইবোৰ ফোনটো ধৰি লওক, আমি এইবোৰ সমস্যা ভুক্তভোগী হয়। তো গতিকে আমি জানো, সেইবাবে আমি 399 আৰু 249 এই ৰিচাৰ্জ দুটা আমি জনসাধাৰণক কৰি দিম আমাৰ চৰকাৰ হ'লে। আমাৰ যদি চৰকাৰ হয় তেতিয়াহ'লে পাবজি খেলা আৰু ফ্ৰী ফায়াৰ খেলা ল'ৰা ছোৱালীখিনিক আমি ডাইৰেক্ট চাকৰি দিম। সিহঁতে পাবজি খেলি আছে, সিহঁতক আমি ডাইৰেক্ট চাকৰি দিম। চাকৰিৰ কাৰণে কোনো বহি থাকিব নালাগে। ইয়াৰ লগতে আমি প্ৰত্যেকজন যুৱক যুৱতীকে একোজন গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হিচাপে, বহুতৰ যুৱক যুৱতী গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড নাথাকে, হয় নাই? তো সিহঁতক আমি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড যোগাৰ কৰি দিম। আমি এটা নতুনকৈ এপ খুলিম, ছোৱালীপতাও.com এপ এটা খুলিম। সেই এপটোত আমি সিহঁতক গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড দিয়াৰ ব্যৱস্থা কৰিম। ইয়াৰ লগতে আমি আমাৰ যদি চৰকাৰ হয় তেতিয়াহ'লে জনসাধাৰণে এটকা কাৰেণ্টৰ নামত খৰচ কৰিব নালাগে। এতিয়া আমি কৈ থ'লোঁ, আপোনালোকে লিখি থৈ দিয়ক, এটকা আপোনালোকে কাৰেণ্টৰ নামত খৰচ কৰিব নালাগে, কাৰণ আমি কাৰেণ্টে নিদিওঁ। আমি কাৰেণ্টৰ সলনি এটা চাকি দিয়াৰ ব্যৱস্থা কৰিম, ঘৰে ঘৰে গৈ চাকি দিয়াৰ ব্যৱস্থা কৰিম। গতিকে জনসাধাৰণৰ লাভ হ'ব নাই? কাৰেণ্টৰ পইচা দিব লাগিছিলে, কাৰেণ্টৰ পইচা এতিয়া দিব নালাগে, লাভ হৈছে, হয় নাই? তো গতিকে আমাৰ চৰকাৰে এইবোৰ কাম কৰিব। অকণমান চিয়াই দিয়ক। ভেকুলী চিনত ভোট দিয়ক, ভোট দিয়ক। ৰাইজ, আপোনালোকে দেখিবলৈ পাইছে, এয়া ফুল নুফুলা গাঁৱৰ সমষ্টিত মই বৰ্তমান উপস্থিত আছোঁ। জনশূন্য দলৰ মনোনীত প্ৰাৰ্থী শ্ৰীযুত চেনিৰাম বৰুৱাদেৱে তেওঁৰ নিৰ্বাচনী সভাৰ প্ৰচাৰ চলাই আছে। এই ফুল নুফুলা গাঁৱত দেখা পাইছে আপোনালোকে লাখ জনতা আহি উপস্থিত হৈছে এই চেনিৰাম বৰুৱাৰ সভাত। কেমেৰা পাৰ্চন ভালুকে নোখোৱাৰ সৈতে মই বাঘে খোৱা, গ্ৰীণ টিভি। ধন্যবাদ। চেনিৰাম বৰুৱাক ভোট দিয়ক, ভেকুলী চিনত ভোট দিয়ক, ভোট দিয়ক, চেনিৰাম বৰুৱাক ভোট দিয়ক, ভেকুলী চিনত ভোট দিয়ক। চাওক ৰাইজ, এই ৰাস্তাটো কিমান বোকা দেখিছে? এতিয়া বোকা হোৱা নাই, বৰষুণ দিলে বোকা হ'ব, হয় নাই? মই যদি জিকো তেতিয়াহ'লে এই ৰাস্তাটো টাইলছ লগাই দিম। ভেকুলী চিনত ভোট দিয়ক, চেনিৰাম বৰুৱাক ভোট দিয়ক, চেনিৰাম বৰুৱাক ভোট দিয়ক, ভেকুলী চিনত ভোট দিয়ক, ভেকুলী চিনত ভোট দিয়ক, ভোট দিয়ক।
ৰাইজ এয়া আগফালে পথাৰ আছে দেখিছে এই পথাৰত খেতি কৰাৰ সময়ত কিমান বোকা হয় তাৰ পৰা খেতিয়কৰ কষ্ট হয় নাই আমাৰ যদি চৰকাৰ হয় তেতিয়াহ'লে আমি পথাৰত টাইলছ লগাই বগা কৰি দিম টাইলছ লগালে খেতি কৰিব নোৱাৰিম এইটো আমাৰ প্ৰব্লেম নহয় গোটেইটো মেনেজ কৰি ল'ব কিবা এটা মুঠতে আমাৰ যদি চৰকাৰ হয় তেতিয়াহ'লে টাইলছ লগাই দিম আমাৰ সময়ত আমাৰ চৰকাৰ হ'লে অসমৰ উন্নতি হ'ব খেতি পথাৰৰ উন্নতি হ'ব এয়া আমাৰ প্ৰধান লক্ষ্য ভেকেলি চেনিৰাম ভোট দিয়ক চেনিৰাম বৰুৱা ভোট দিয়ক নমস্কাৰ ৰাইজ মই প্ৰাঞ্জল প্ৰতিম গগৈ যোৱা বছৰ আপোনালোকে দেখিবলৈ পাইছিলে কেইবাজনো শিল্পীয়ে ৰাজনীতিত যোগ দিছিল তাৰে ভিতৰত এজন আছিল কেইবাটাও কভাৰ ভিডিঅ' বনোৱা চেনিৰাম বৰুৱা এতিয়া প্ৰশ্ন হয় সমগ্ৰ অসমৰ ৰাইজে জানিব বিচাৰে যদি তেওঁলোকে জিকে বা যদি আপুনি জিকে তেতিয়া অসমৰ উন্নতিৰ হকে কি কাম কৰিব প্ৰথমতে সমগ্ৰ অসমবাসীলৈ আমাৰ জনসৈন্য পাৰ্টিৰ ফালৰ পৰা প্ৰণিপাত গ্ৰহণ কৰিব আমি যদি আমাৰ চৰকাৰ হয় তেতিয়াহ'লে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত ল'ম আমি নিবনুৱাসকলৰ বাবে বিভিন্ন ধৰণৰ আঁচনি লৈছোঁ আৰু নিবনুৱাসকলক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছোঁ কোনো নিবনুৱা ঘৰত থাকিব নালাগে আমি ঘৰৰ পৰা ধৰি বান্ধি যদি চাকৰি নকৰোঁ বুলি কয় হ'লেও আমি ধৰি বান্ধি চাকৰি দিয়াম গতিকে ৰাইজ আমাৰ অনুষ্ঠান ইয়াতে সামৰা হৈছে আপোনালোকে সঠিক প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰিব নমস্কাৰ একেবাৰে কি বুলি দেখিবলৈ পাইছে এয়া চেনিৰাম বৰুৱাই ৰাইজ আপোনালোকে দেখিবলৈ পাইছে ফুল নুফুলা গাঁৱৰ সমষ্টিৰ পৰা উঠিছে